বন্ধু বান্ধৱীসকল ইয়াতে চাওক মই চুজিৰ হালোৱা বনাই আছোঁ। ইয়াতে মই ঘি দিছোঁ, ঘি 1 কাপ চুজি আৰু অকণমান কেঁচা বাদাম দিছোঁ। বাদামটো মই ঘিতে ফ্ৰাই কৰি লৈছোঁ ধুনীয়াকৈ। ইয়াতো মই অলপমান গল্ডেন হৈ গ'ল আৰু অকণমান ভাজি ল'ম। ভাজি কিনে অকণমান ধুনীয়াকৈ পানী দি দিম। ক'লা ক'লা বাদাম মই পিছে ইমান ভালদৰে বনাব নাজানো, কিন্তু ট্ৰাই কৰোঁ বনাবলৈকে চেষ্টা কৰোঁ ধুনীয়া হ'বলৈ। জাষ্ট আহি পালোঁ, আমি গুৱাহাটী গৈছিলোঁ, গুৱাহাটী বৰষুণত তিতি আহি গ'লোঁ। ভাবিলোঁ কি খাওঁ চাই, সেইটো কাৰণে ভাবিলোঁ অকণমান হালোৱা বনাই লওঁ। চুজিৰ হালোৱা বনাই চাহেৰে খাই লওঁ। তো হেভি খাদ্য খাবলৈ এতিয়া মনো বিশেষ নাই। চাই থাকক। আমাৰ গোটেই হৈয়ে গ'ল বৰ্তমান, খাবলৈহে বাকী। এতিয়া ধুনীয়াকৈ আমি খাবলৈ লাগে। আমি ধুনীয়াকৈ এতিয়া এটা বাতিতকৈ ওলাই লওঁ। দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈ সিমানেই টেষ্টি হৈছে। গোন্ধ এটা ইমানেই ধুনীয়া গোন্ধ আহিছে নহয়, কি ক'ব আৰু, বহুত বেছিয়ে ভাল লাগিছে। ফাইনেলি আমাৰ হৈ গ'ল। এতিয়া আমি খাম। বাই বাই।